Hello students, আজিৰ ভিডিঅ'ত আমি ক্লিয়াৰ কৰিম দুটা ইম্পৰ্টেন্ট কনসেপ্ট আৰু হেগিটা হল ফ্যাক্টৰ থিওৰাম আৰু ৰিমাইন্ডাৰ থিওৰাম। এইগিটা কনসেপ্ট আমি মেইনলি ক্লাস 9 10 তো দেখিবলৈ পাওৱে আৰু ইন ফিউচাৰ ক্লাস 11 আৰু ক্লাস 12 তো আমি দেখিবলৈ পাম। কিন্তু কথাটো হল ফ্যাক্টৰ থিওৰাম আৰু ৰিমাইন্ডাৰ থিওৰাম কনসেপ্ট কেটা যদি আমাৰ ক্লিয়াৰ নহয় তেতিয়া হলে আমাৰ ফ্যাক্টৰাইজেশন কৰিবলৈ বহুত প্ৰবলেম হৈ যায়। এটা কোৱাড্ৰেটিক polynomial বা quadratic equation ta factorization koribo karone ami middle term splitting use koru kintu problem kitia ahi jay jetia eta polynomial or degree 3 mane cubic polynomial ba degree 4 degree 5 enuka type or jodi polynomial eta appear hoy tetia hole tenuka type of polynomial ok ami factorization keneke korim te jar degree 3 4 5 বা তাতকে বেছি হক তেনুকা টাইপ অফ polynomials ok jodi ami factorization koribole bisaru tetia hole ami use korim factor theorem কিন্তু এটা কথাটো হল আমি যদি ফ্যাক্টৰ থিওৰাম বা ৰিমাইন্ডাৰ থিওৰাম যদি ভালকৈ নাজানো তেতিয়া হলে আমাৰ ফ্যাক্টৰাইজেশন কৰিবলৈ আমাৰ প্ৰবলেম হৈ যায় ঠিক আছে তো ভিডিওটো আমি স্টাৰ্ট কৰাৰ আগত ফাৰ্স্ট আমি জানি লওঁ ৰিমাইন্ডাৰ থিওৰাম কি আৰু তাৰ পাছত আমি জানিম ফ্যাক্টৰ থিওৰাম ওকে তো এটা এটাকে আমি কনসেপ্টবোৰ ক্লিয়াৰ কৰো যেতিয়া আমাৰ কনসেপ্টবোৰ পুৰা ক্ৰিস্টাল ক্লিয়াৰ হৈ থাকিব তেতিয়া আমাৰ কোৱেশ্চনছবোৰ সলভ কৰিব কাৰণে আমাৰ কাৰণে ইজি হৈ থাকিব ওকে তেন্তে ফাৰ্স্ট আজি ভিডিওটো আমি স্টাৰ্ট কৰিম ৰিমাইন্ডাৰ থিওৰাম দি ওকে ফাৰ্স্ট স্টাৰ্ট কৰিম ৰিমাইন্ডাৰ থিওৰাম এতিয়া ডেফিনেশনটো চাও ৰিমাইন্ডাৰ থিওৰামে কি কয় if a polynomial fx is divided by x minus a then the remainder is given by f of a কি কৈছে যদি এটা পলিনোমিয়াল আছে পলিনোমিয়ালক আমি fx px gx যি কোনো টাইপত আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো ওকে এটা কথাটো হল যদি এটা পলিনোমিয়াল এটা আমাক দিয়া আছে যোনটো ৰিপ্ৰেজেন্ট কৰিম আমি fx দি ইয়াত fx তোমালোকে px gx জিয়ে নাথাকক কিয় কনফিউজ নাখাবা দে তে প্ৰত্যেকটো বস্তু কি হয় জাস্ট এটা ৰিপ্ৰেজেন্টেশন অফ পলিনোমিয়াল হয় তে ইয়াত মই ইউজ কৰি আছো f of x তে কৈছে যে if a polynomial f of x is divided by x minus a কিবাটা বস্তু এটা পলিনোমিয়াল আছে তাক আমি x minus a দি যদি ডিভাইড কৰো ইয়াত a এর ভ্যালু হল মানে 1 2 3 4 বা যি কোনো টাইপৰ ভ্যালু এটা নম্বৰ এটা তে a কি লৈ আছে এটা নম্বৰ ওকে তে x minus a দি যদি মই ডিভাইড কৰো তেতিয়া হলে ৰিমাইন্ডাৰটো আমি কিমান পাম f of a সিম্পল ভাষাত এতিয়া ডেফিনেশনটো পঢ়িলে বহুত ষ্টুডেন্টছৰ কনফিউজন আহে তে সিম্পল ভাষাত মই জনাই আছো সিম্পল ভাষাত যদি আমি ৰিমাইন্ডাৰ থিওৰামটো যদি বুজিবলৈ চেষ্টা কৰো তে মই কেনেকৈ বুজিম মই এটা এক্সাম্পলৰ থ্ৰু তোমালোকক মই বুজাও ওকে এই এক্সাম্পল দেখাই দিলে তোমালোকৰ কনসেপ্টটো ক্ৰিস্টাল ক্লিয়াৰ হৈ যাব ওকে যেহেতু আমি পলিনোমিয়াল এটা আছে পলিনোমিয়ালক আমি আকৌ এটা বেলেগ এটা পলিনোমিয়াল দি আমি ডিভাইড কৰিম তেতিয়াহলে আমি কেনেকৈ আগবাঢ়িম এই বস্তু চাও এটা পলিনোমিয়াল এটা লৈ লওঁ মই মানি লওঁ x³ plus 3x square plus 2x plus 1 তে মই এটা পলিনোমিয়াল মই কনসিডাৰ কৰিলো পলিনোমিয়ালটো কিমান হৈ গলগে x³ plus 3x square plus 2x plus 1 এটা মই পলিনোমিয়াল হৈ গল এই পলিনোমিয়ালক মই অলপ টাইমৰ কাৰণে মই ভাবি লওঁ x minus 1 দি মই কি কৰিম ডিভাইড কৰিম মই কি কলো x minus 1 দি মই এই পলিনোমিয়ালটোক মই ডিভাইড কৰিম যদি মই লং ডিভিজন মেথড মাৰো তেতিয়া হলে মই ডিভিজনটো কেনেকৈ কৰিম চাওচোন বাৰু x square যদি কৰি দিও পাই গলো x³ ইয়াত থাকি গল -x² ওকে মাইনাস কৰি দিলে আমি কিমান পাম মাইনাস ইয়াত আহি গল প্লাস তেতিয়ালে ইয়াত থাকি গল x³ টো ক্যান্সেল আৰু ইয়াত থাকি গল 4x² plus 2x plus 1 x 4x 4x square আৰু ইয়াত আহি গল -4x মাইনাস যদি কৰি দিও মাইনাসে কিমান হৈ গল গে প্লাস তে 2x plus 4x 6x plus 1 ফাইনালি কিমান থাকিব x 6x minus 6 তে যদি আমি মাইনাস কৰি দিও ফাইনালি কিমান মাইনাসে প্লাস 6 plus 1 আমি কিমান পাই গলো 7 ওকে তে মই এটা পলিনোমিয়াল কনসিডাৰ কৰিলো x³ plus 3x square plus 2x plus 1 এই পলিনোমিয়ালটোক মই কি কৰিলো x minus 1 দি মই কি কৰিছো ডিভিজন কৰিছো তে x minus 1 দি যদি মই এই পলিনোমিয়ালক ডিভাইড কৰো মই ৰিমাইন্ডাৰটো কিমান পালো 7 এটা ৰিমাইন্ডাৰ থিওৰামে কি কয় ৰিমাইন্ডাৰ থিওৰামে কৈছে যে ইমানখিনি প্ৰসেস আমি নকৰিলেও হ'ব কি হল ইমান দীঘল প্ৰসেসখিনি আমি নকৰিলে হ'ব মই যদি মোক এতিয়া এটা যদি পলিনোমিয়াল দি দিয়ে x³ plus 3x square plus 2x plus 1
আৰু তাক যদি মই x - 1 দি ডিভাইড কৰো তেতিয়াহলে ৰিমাইন্ডাৰ থিওৰেমে কি কয় মই তোমাক এটা শৰ্টকাট মেথড দিছো ডাইৰেক্টলি যাতে তুমি ৰিমাইন্ডাৰটো উলাই দিব পাৰা মানে মই ইমান ডিভিজন কৰি নাথাকো মই ডাইৰেক্ট শৰ্টকাট মেথডটো এপ্লাই কৰি দিম আৰু শৰ্টকাট মেথডটো এপ্লাই কৰিলে কি হ'ব মই ডাইৰেক্টলি ৰিমাইন্ডাৰটো উলাই ল'ব পাৰিম এতিয়া এই লং প্ৰসেসটো কৰি পেলাই মই ৰিমাইন্ডাৰটো কিমান পালো যে x³ + 3x² + 2x + 1 ক যদি মই x - 1 দি ডিভাইড কৰো তে মই ৰিমাইন্ডাৰটো পালো কিমান 7 এতিয়া মই কি কৰিম মই অকমান সাইডত লিখি থৈ দিও 7 মই কি কৰিম এই সেম পলিনোমিয়ালটোক লম সেম পলিনোমিয়ালক মই ৰিমাইন্ডাৰ থিওৰেম এপ্লাই কৰো আৰু ৰিমাইন্ডাৰ থিওৰেম এপ্লাই কৰি প্লাস চাও যে মই শৰ্টকাট মেথডত যোনটো মই ৰিমাইন্ডাৰ পাম সেই ৰিমাইন্ডাৰটো 7 পাম নে নেপাম ঠিক আছে তে পলিনোমিয়ালটো কি আছে x³ + 3x² + 2x + 1 তে মই অকমান টাইমৰ কাৰণে ইৰেজ কৰি লম পলিনোমিয়ালটো কিমান আহি গল আমাৰ f of x = x³ + 3x² plus 2x plus 1 এই পলিনোমিয়ালক এটা ৰিমাইন্ডাৰ থিওৰেমে কি কয় যদি মই x minus a দি ডিভাইড কৰো ইয়াত x minus a কি হৈ গলগে x minus 1 ওকে যে ইয়াত যে মই x minus a লিখিছো যে এই x minus 1 টো x minus a ফৰ্মত আছে না অফ কোৰ্স x minus a ফৰ্মত আছে তে এই পলিনোমিয়ালক যদি মই x minus 1 দি ডিভাইড কৰো তেতিয়া হলে ৰিমাইন্ডাৰটো মই কেনেকৈ পাম f of 1 কৰিলে কাৰণ যদি x minus 1 থাকে আমি x minus 1 দি যদি ডিভিজন কৰো ইয়াত a এৰ ভ্যালুটো কি হৈ গল x minus 1 আৰু x minus a কম্পেয়াৰ কৰি চোৱা a এৰ ভ্যালুটো কিমান হয় 1 a এৰ ভ্যালুটো কিমান হৈ গল 1 এতিয়া যদি মই এই পলিনোমিয়ালটো ৰিমাইন্ডাৰ থিওৰেমৰ মতে এই পলিনোমিয়ালটোক যদি মই x minus 1 দি ডিভাইড কৰো তেতিয়াহলে ডাইৰেক্টলি মই ৰিমাইন্ডাৰটো উলাবৰ কাৰণে মই কি কৰিম এই যে 1 আছে যে এই 1 টো মই ডাইৰেক্টলি পলিনোমিয়ালটোত বহাইছাম হে পলিনোমিয়ালটো যে বহাইছাম তাকে কৈছো f of 1 বুজিলানে মানে x ৰ ভ্যালুটো মই কি হেদি ৰিপ্লেস কৰি দিলো 1 দি ৰিপ্লেস কৰিলো আকৌ এবাৰ ক এই পলিনোমিয়ালটোক যদি মই x minus 1 দি যদি মই ডিভাইড কৰো তেতিয়া হলে ইয়াত a এৰ ভ্যালু কিমান হৈ আছে 1 এই 1 ৰ ভ্যালুটো যদি এই পলিনোমিয়ালত যদি মই পুট কৰি দিও মই ডাইৰেক্টলি ৰিমাইন্ডাৰটো উলাই ল'ব পাৰিম আৰু এই যে 1 ৰ ভ্যালুটো যে মই ইয়াত পুট কৰি আছো মানে x ৰ ভ্যালুৰ জায়গাত মই পুট কৰি আছো ন তে f of 1 দি দিলো f of 1 কি দিব মোক ৰিমাইন্ডাৰ দিব তে দি চাও 1³ plus 3 into 1 square plus 2 into 1 plus 1 1 plus 3 plus 2 plus 1 3 4 5 6 7 কিমান পালো আমি ৰিমাইন্ডাৰ 7 বুজিলানে মই ৰিমাইন্ডাৰ থিওৰেম এপ্লাই কৰাৰ পাছত মই শৰ্টকাট মেথডত মই ৰিমাইন্ডাৰটো কিমান পালো 7 এতিয়া দেখিলানে মই ইমান দীঘল ডিভিজন প্ৰসেসটো এটা মই কৰিবই দৰকাৰ নাই যদি মোক অকল ৰিমাইন্ডাৰটো লাগে যদি তোমাক এটা পলিনোমিয়াল দিয়া আছে আৰু তাক যদি বেলেগ এটা পলিনোমিয়ালে ডিভাইড কৰে যোনটো কি ফৰ্মত আছে x minus a ফৰ্মত আছে আৰু আমাক যদি ডাইৰেক্টলি ৰিমাইন্ডাৰটো জানিবলৈ দৰকাৰ তেতিয়া হলে মই ডাইৰেক্টলি কি কৰিম ৰিমাইন্ডাৰ থিওৰেম এপ্লাই কৰি দিম ৰিমাইন্ডাৰ থিওৰেম মানে কি ৰিমাইন্ডাৰ থিওৰেমে ৰিমাইন্ডাৰ দিয়ে অফ কোৰ্স এটো কাৰণে নামটো হৈ গল ৰিমাইন্ডাৰ থিওৰেমৰ কাম কি হৈ গলগে ৰিমাইন্ডাৰ থিওৰেমে ৰিমাইন্ডাৰটো তোমাক ডাইৰেক্টলি দি দিব এতিয়া মই লং ডিভিজন কৰি থকাতকে মই ডাইৰেক্টলি শৰ্টকাট মেথড এপ্লাই কৰিলো শৰ্টকাট মেথডটোৱে হৈ গল ৰিমাইন্ডাৰ থিওৰেম এপ্লাই কৰি দিয়াৰ লগে লগে ডাইৰেক্টলি মই আনসাৰটো ৰিমাইন্ডাৰটো পাই গলো না 7 সো পলিনোমিয়ালটো ললো পলিনোমিয়ালটোক মই কিহেৰে ডিভাইড কৰিবলৈ বিচাৰিছো x minus 1 যোনটো x minus a ফৰ্মত আছে তাৰ পৰা a টো ডিটাৰমাইন কৰিলো a এৰ ভ্যালুটো ডাইৰেক্টলি যদি মই পলিনোমিয়ালটোত পুট কৰি দিও মই ডাইৰেক্টলি ৰিমাইন্ডাৰটো পাই গলো ইমান ইজি দেখিলানে বুজিলানে যদি নাই বুজা এই পাৰ্টখন আকৌ ৰিমাইন্ড কৰি পেলাই আকৌ একবাৰ চাই লবা ঠিক আছে এতিয়া ঠিক আছে আমি সৰি ৰিমাইন্ডাৰ থিওৰেমটো আমি বুজিলো ওকে নেক্সট আমি বুজিবলৈ চেষ্টা কৰিম ফ্যাক্টৰ থিওৰেম ওকে এটা নেক্সট আমি বুজিবলৈ চেষ্টা কৰিম ফ্যাক্টৰ থিওৰেম ঠিক আছে এটা ফ্যাক্টৰ থিওৰেমে কি কয় ফ্যাক্টৰ থিওৰেমে কয় যে ফ্যাক্টৰ থিওৰেমটো জাস্ট ৰিমাইন্ডাৰ থিওৰেমৰ এটা স্মল এক্সটেনশন আমি এটা কি গম পাই গলো যদি এটা পলিনোমিয়াল আছে ওকে আমি আৰু একবাৰ লিখি লওঁ যদি এটা পলিনোমিয়াল আছে fx ওকে এটা পলিনোমিয়াল আছে fx তাক যদি মই x minus a দি ডিভাইড কৰো এই পলিনোমিয়াল fx ক যদি মই x minus a দি ডিভাইড কৰো তেতিয়া হলে ৰিমাইন্ডাৰ থিওৰেমে কি কৈছে মই ৰিমাইন্ডাৰটো কেনেকৈ পাম f of a ওকে তে মই ৰিমাইন্ডাৰ থিওৰেমে মোক কৈছে যে যদি মই এটা পলিনোমিয়াল fx ক x minus a দি যদি মই ডিভাইড কৰো তেতিয়া হলে মই ৰিমাইন্ডাৰটো কেনেকৈ পাম f of a
এতিয়া এটা স্মল কনসেপ্ট এটা বুজা এটা যদি নাম্বার এটা থাকে 6 তাক যদি মই 3 ৰে ডিভাইড কৰো তে কিমান হ'ব 3 2 6 ৰিমাইন্ডাৰ আমি কিমান পালো 0 যদি আমি এটা নাম্বাৰক বেলেগ এটা নাম্বাৰে যদি মই ডিভাইড কৰো আৰু ৰিমাইন্ডাৰটো আমি যদি পাও 0 তেতিয়ালে মই ডাইৰেক্টলি কি ক'ব পাৰো 3 is a factor of 6 নহয় জানো যদি মই ৰিমাইন্ডাৰ যদি মই 0 পাও তেতিয়ালে ডিভিজৰটো ডিভিডেন্ডৰ কি হৈ গলগে এটা ফ্যাক্টৰ হৈ গললে নহয় জানো ফ্যাক্টৰ হৈ গলগে এই সেম কনসেপ্টটো মই ইয়াতে এপ্লাই কৰিম এটা কি হ'ব বলে f of x এটা পলিনোমিয়াল আছে f of x এটা পলিনোমিয়াল হ'ল তাক মই x - ad মই ডিভাইড কৰিলো ওকে x - ad ডিভাইড কৰিলো তেতিয়ালে মই এটা ফ্যাক্টৰ পাম হে ফ্যাক্টৰটোক মই শৰ্টকাট মেথডত কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰো সৰি ৰিমাইন্ডাৰ পাম ওকে মোৰ মিস্টেক দেই মই কি ক'বলৈ বিচাৰিছো যদি এটা পলিনোমিয়াল আছে fx ক যদি মই x - ad ডিভাইড কৰো তেতিয়াহলে ৰিমাইন্ডাৰ আমি কিমান পাম f of a ৰিমাইন্ডাৰটোক আমি কিহেদি ৰিপ্ৰেজেন্ট কৰিব পাৰো f of a আৰু ৰিমাইন্ডাৰটো যদি কেনেবাকে 0 হৈ যায় কি হয় ৰিমাইন্ডাৰটো যদি কেনেবাকে 0 হৈ যায় তে মই ডাইৰেক্টলি ক'ব পাৰো নে x - a is a factor of fx কিয় কাৰণে x - a আমি f of x ক যদি x - a দি ডিভাইড কৰো তেতিয়াহে আমি ৰিমাইন্ডাৰ পাও f of a হয় না f of a টো কি হয় ৰিমাইন্ডাৰ ৰিপ্ৰেজেন্ট কৰা এটা শৰ্টকাট মেথড তে কি হ'ল এটা পলিনোমিয়াল আছে f of x তাক যদি মই x - a দি যদি মই ডিভাইড কৰো তেতিয়া হলে মই ৰিমাইন্ডাৰটো কেনেকৈ পাম f of a আৰু ৰিমাইন্ডাৰৰ ভ্যালুটো যদি 0 হৈ যায় তেতিয়া হলে x - a কি হ'ব এটা ফ্যাক্টৰ হ'ব বুজিলা নে ইজি আছে না যদি ৰিমাইন্ডাৰ ভ্যালুটো ডাইৰেক্টলি 0 হৈ যায় পলিনোমিয়ালক যদি x - a দি ডিভাইড কৰি পেলাই ৰিমাইন্ডাৰ ভ্যালুটো যদি 0 হৈ যায় তেতিয়া x - a is a factor আৰু তাৰ ভাইস ভাৰ্সাটো যদি x - a যদি পলিনোমিয়াল fx ৰ যদি ফ্যাক্টৰ হয় তেতিয়াহলে ৰিমাইন্ডাৰ f of a ৰ ভ্যালু কিমান হ'ব 0 সিম্পল এটোই হল আমাৰ ফ্যাক্টৰ থিওৰাম এতিয়া কথাটো হল ফ্যাক্টৰ থিওৰাম ৰিমাইন্ডাৰ থিওৰামটো অলমোস্ট ইজি এতিয়া মই ফ্যাক্টৰ থিওৰামটো মই কেনেকৈ ইউজ কৰিম মই তোমালোকক হেতু দেখাও তে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব এতিয়া ফ্যাক্টৰ থিওৰামৰ পৰা মই এটা কথা গম পাই গলো যে যদি x - a এটা ফ্যাক্টৰ হয় f of a কি ভ্যালু কিমান হৈ যাব 0 তাৰ ভাইস ভাৰ্সাটো সেম যে f of a যদি 0 হৈ যায় তেতিয়াহলে x - a কি বনি যাব এটা ফ্যাক্টৰ বনি যাব ওকে তে ফ্যাক্টৰ থিওৰামটো মোক হেতুৱে কৈ আছে এটা ফ্যাক্টৰ থিওৰামটো ইউজ কৰি পেলাই মই ফ্যাক্টৰাইজেশন কেনেকৈ কৰিম এটা পলিনোমিয়ালৰ মই সেই বস্তুটো তোমালোকক দেখাম একবাৰ সেই বস্তুটো চোৱাৰ পাছত তোমালোকৰ কনসেপ্ট একদম ক্লিয়াৰ হৈ যাব ওকে লোড হ'বলৈ টাইম লাগি আছে ঠিক আছে মোক এটা পলিনোমিয়াল দিয়া গৈছে x³ - 2x² - x + 2 ঠিক আছে মোক এটা পলিনোমিয়াল কি দিয়া আছে x³ - 2x² - x + 2 আৰু মোক কোৱা গৈছে যে এই পলিনোমিয়ালক মই ফ্যাক্টৰাইজেশন কৰিব লাগে ওকে ফ্যাক্টৰাইজেশন মানে কি এটা পলিনোমিয়ালক তাৰ ফ্যাক্টৰছৰ মাল্টিপ্লিকেশন হিচাপে মই ৰিপ্ৰেজেন্ট কৰিম হয় না তে মই তাক ফ্যাক্টৰছৰ মাল্টিপ্লিকেশন হিচাপে ৰিপ্ৰেজেন্ট কৰিম এটা বস্তুটো মই কেনেকৈ প্ৰসিড কৰিম চাবা ফাৰ্স্ট মই ডিটাৰমাইন কৰিম এটা এনেকুৱা এটা নাম্বাৰ মই কি ক'লে মই এটা ডিটাৰমাইন কৰিম এনেকুৱা এটা নাম্বাৰ যাৰ কাৰণে গুটে পলিনোমিয়ালৰ ভ্যালুটো কি হৈ যাব 0 হৈ যাব কিয় যদি মই হে নাম্বাৰটোক মই যদি ডিটাৰমাইন কৰিব পাৰো ফৰ এক্সাম্পল ঠিক আছে মই সলভটো কৰা নাই মই জাস্ট কথা এটা কৈছো মই ফ্যাক্টৰ থিওৰামটো কেনেকৈ ইউজ কৰিম চাবা দেই মানি লোৱা মই নাম্বাৰটো লৈছো 1 পুট কৰাৰ কাৰণে গুটে মানে x ৰ ভ্যালু যদি মই 1 পুট কৰাৰ কাৰণে গুটে পলিনোমিয়ালৰ ভ্যালুটো যদি 0 হৈ যায় তেতিয়া হলে x - 1 কি হৈ যাব এটা ফ্যাক্টৰ হৈ যাব বুজিলা নে যদি 1 পুট কৰাৰ মানে ইয়াৰ মিনিংটো কি হৈ গৈছে মানে x ৰ ভ্যালুটো মই কিহে দি ৰিপ্লেস কৰিছো 1 দি তে যদি f of 1 মানে x ৰ ভ্যালুটো যদি মই 1 দি ৰিপ্লেস কৰো আৰু f of 1 ৰ ভ্যালুটো যদি 0 হৈ যায় তেতিয়া কি হ'ব x - a is a factor মানে এটো ক্ষেত্ৰত কি হ'ব x - 1 is a factor বুজিলা মই এটা নাম্বাৰ মানে f of a ইয়াত কি আছে f of 1 তে f of 1 পুট কৰাৰ কাৰণে যদি গুটে পলিনোমিয়ালৰ ভ্যালুটো যদি 0 হৈ যায় তেতিয়া হলে x - 1 কি হৈ যাব এটা ফ্যাক্টৰ হৈ যাব একদম সিম্পল তে এতিয়া কথাটো কি হ'ল ইয়াত মই জাস্ট কনসিডাৰ কৰিছো 1 বুলি কিন্তু ৰিয়েলিটিত কি নম্বৰ পুট কৰিলে গুটে পলিনোমিয়ালৰ ভ্যালুটো 0 হ'ব মই হে ডিটাৰমাইন কৰিব লাগে এটা মই এই বস্তুটো মই ডিটাৰমাইন কেনেকৈ কৰিম সোৱা লাষ্ট নম্বৰটো কিমান আছে 2 কি হৈ গলকে লাষ্টৰ নম্বৰটো কিমান আছে 2 এতিয়া মই কি কৰিম 2 ৰ কেটামান
ফ্যাক্টৰছ ওলাই লওঁ টুৰ অল পসিবল ফ্যাক্টৰছ ওলাই লওঁ ঠিক আছে তে টুক আমি কেনেকৈ লিখিব পাৰো 1 * 2 মানে 1 আৰু 2 দুইটা টুৰ ফ্যাক্টৰ হৈ গ'ল তাৰ উপৰি -1 * -2 লিখিব পাৰো নে টুক আমি 1 * 2 লিখিবতো পাৰোৱে লগতে মই -1 * -2 লিখিব পাৰো তে হেতু কি -1 -2 1 2 গুটেখিনি টুৰ কি হৈ গ'ল কে ফ্যাক্টৰছ হৈ গ'ল ওকে তে 2 টো কি আছিল লাষ্ট নম্বৰটো এতিয়া মই এই গেটা চাৰিটা নম্বৰ এই চাৰিটা ফ্যাক্টৰ পা এটা এনেকুৱা নম্বৰ এটা মই চেক কৰিম যোনটোৱে গুটে পলিনোমিয়েলৰ ভ্যালুটো কি কৰি দিব 0 কৰি দিব ঠিক আছে তে 1 by 1 চাও ফাৰ্স্ট মই ল 1 ঠিক আছে 1 যদি ল গুটে পলিনোমিয়েলৰ ভ্যালু কি হৈ যাব 1 কিউব -2 * 1 স্কয়াৰ -1 + 2 1 -2 -1 + 2 তে -2 + 2 -1 + 1 = 0 দেখিলানে 1 পুট কৰাৰ কাৰণে সোৱা এই পলিনোমিয়েলটোত 1 পুট কৰিলে গুটে পলিনোমিয়েলৰ ভ্যালুটো কি হৈ যাব 0 হৈ যাব আৰু আমাক ফ্যাক্টৰ থিওৰামে কি কয় যদি f of a = 0 সৰি ফ্যাক্টৰ থিওৰামটো একবাৰ আমি ৰিকল কৰো যদি f of a = 0 হয় x - a কি হ'ব এটা ফ্যাক্টৰ হ'ব নহয় জানো f of a যদি 0 হয় x - a কি হ'ব এটা ফ্যাক্টৰ হ'ব তে ইয়াত a এর ভ্যালুটো কিমান ডিটারমাইন কৰি ললো 1 পুট কৰাৰ কাৰণে গুটে পলিনোমিয়েলৰ ভ্যালুটো 0 হৈ গ'ল আৰু f of a কি দিয়ে ৰিমাইন্ডাৰ দিয়ে তে f of 1 এও কি দিব ৰিমাইন্ডাৰ দিব আৰু f of 1 এ যেটো ৰিমাইন্ডাৰ দিয়ে ৰিমাইন্ডাৰ ভ্যালুটো কিমান ওলাই আছে 0 আমি গম পাই গলো যে x - a ইজ এ ফ্যাক্টৰ এতিয়া এটো ক্ষেত্ৰত আমাৰ কি হৈ আছে f of 1 পুট কৰাৰ কাৰণে যেহেতু গুটে পলিনোমিয়েলৰ ভ্যালুটো 0 হৈ আছে এই কাৰণে x - 1 কি হৈ যাব এটা ফ্যাক্টৰ হৈ যাব বুজিলানে f of 1 পুট কৰাৰ কাৰণে যদি গুটে পলিনোমিয়েলৰ ভ্যালুটো 0 হৈ আছে x - 1 কি হৈ যাব এটা ফ্যাক্টৰ হৈ গল তে ইয়াৰ পৰা মই কেনেকৈ ডিটাৰমাইন কৰিলো দেখিলানে যে মই এটা পলিনোমিয়েলৰ ফ্যাক্টৰ এটা মই কেনেকৈ ওলাব পাৰো দেখিলা বহুত ইজি তে এতিয়া মই গম পাই গলো যে x - 1 কি হয় এই গুটে পলিনোমিয়েলৰ ফ্যাক্টৰ তে মই এটা কি কৰো ডিভাইড কৰি দিও অফ কোর্স ডিভিজন ধুনিয়াকে যাব কাৰণ x - 1 টো এটা ফ্যাক্টৰে হয় 2x² - x + 2 তে ডিভিজন যদি আমি কৰিবলে যাও x - 1 দি x² x³ - x² তে মাইনাস কৰি দিলে x³ কেনসেল মাইনাস আহি গল প্লাস -2x² + x² - x² - x + 2 x - x -x² আৰু আহি গল প্লাস x আহিলে না প্লাস x অফ কোর্স তে মাইনাস কৰিলে গল মাইনাসে প্লাসে আহি গল মাইনাস x - x কিমান হৈ যাব -2x + 2 x -2 -2x আৰু মাইনাসে আহি গল প্লাস তে যদি গুটে মাইনাস কৰি দিও ৰিমাইন্ডাৰ আহি গল 0 অফ কোর্স দেখিলানে x - 1 আমি কারেক্টলি ডিটারমাইন কৰিলো নে x - 1 এটা ফ্যাক্টৰ হয় x - 1 যেহেতু ফ্যাক্টৰ হয় ৰিমাইন্ডাৰ কিমান আহি গল 0 এতিয়া এটা বস্তু চা আমি কি কৰিলো ফ্যাক্টৰাইজেশন কৰিবলৈ মই চেষ্টা কৰি আছো ন তে x³ -2x² - x + 2 লিখা আৰু এটো ডিভিডেন্ড হৈ গল নহয় জানো ডিভিডেন্ডক ডিভিজৰ ইনটু কোএফিচিয়েন্ট লিখা কথা একে হৈ গল তে এনেকে লিখা আৰু x - 1 মাল্টিপ্লাইড উইথ x² - x - 2 লিখা কথা একেটা হৈ গল নাই কথা একেটা হৈ গল তাৰ পাছত আমি কি কৰিম x - 1 এটো এটা কোয়াড্ৰেটিক পলিনোমিয়েলৰ ফ্যাক্টৰাইজেশন আমি কেনেকৈ কৰো মিডল টার্ম স্প্লিটিং কৰি দিও মিডল টার্ম স্প্লিটিং x² - 2x + x - 2 তা ফাইনালি আমি পাম x - 1 ইয়াত x কমন ললে থাকি যাব x - 2 ইয়াত +1 কমন ললে x - 2 তে ফাইনালি আমাৰ সৰ গুটে ফ্যাক্টৰস খিনি কি হৈ গল x - 1 x + 1 x - 2 দেখিলানে মই এক কি বুলি কয় কিউবিক পলিনোমিয়েলৰ ফ্যাক্টৰাইজেশন কেনেকৈ কৰিলো আৰু কিউবিক পলিনোমিয়েলৰ ফ্যাক্টৰাইজেশন কৰাৰ পাছত আমি কি পালো x - 1 x + 1 x - 2 এই গুটে কেটা কি হৈ গলগে এক কিউবিক পলিনোমিয়েলটোৰ ফ্যাক্টৰস দেখিলা মই ইয়াত ফ্যাক্টৰ থিওৰেম ইউজ কৰি পেলাই মই ফ্যাক্টৰাইজেশন কৰি দিলো এতিয়া তোমালোকে যেতিয়াও এনেকুৱা পলিনোমিয়েলস পাবা কোয়াড্ৰেটিকৰ বাহিৰে এনেকুৱা যেতিয়াও পলিনোমিয়েলস পাবা ফ্যাক্টৰ থিওৰেম ইউজ কৰি পেলাই তোমালোকে ফ্যাক্টৰাইজেশন কৰিব লাগিব আৰু গুটে ফ্যাক্টৰস খিনি ডিটাৰমাইন কৰিব লাগিব তে এতিয়া তোমালোকে গম পাইছা নে ফ্যাক্টৰ থিওৰেম আৰু ৰিমাইন্ডাৰ থিওৰেম কিমান ইজি আৰু কিমান ইম্পৰ্টেন্ট
ৰিমাইণ্ডাৰ থিওৰামে কি দিয়ে আমাক ডাইৰেক্ট ৰিমাইণ্ডাৰটো শৰ্টকাটত কেনেকৈ ওলাব লাগে সেইটোৱে দিয়ে ফেক্টৰ থিওৰামে উল্টা কি কয় জাষ্ট এটা ৰিমাইণ্ডাৰ থিওৰামৰ এটা এক্সটেনশন জাষ্ট কয় যে যদি ৰিমাইণ্ডাৰ ভ্যালুটো 0 হৈ যায় x - a টো কি হৈ গলগে ফেক্টৰ হৈ গলগে বস সিম্পল ইমানে ওকে অল ক্লিয়াৰ যদি কিবা ডাউট আছে মোক কমেন্ট সেকশনত শিওৰ জনাবা ঠিক আছে তেন্তে মই ভিডিওটো ইয়াতে এন্ড কৰি আছো যদি তোমালোকৰ মোৰ ভিডিওটো চাই ভাল লাগিছে তেতিয়া হলে এটা লাইক শেয়াৰ আৰু এটা সাবস্ক্ৰাইব কৰি দিবা আৰু যদি তোমালোকে মোৰ অফলাইন ক্লাसेस এটেন্ড কৰিবলৈ বিচাৰা তেতিয়া হলে মোৰ গুটেই ইনফৰমেশন খিনি মই মোৰ ডেসক্ৰিপচনত দিয়া আছে তোমালোকে মোক কন্টাক্ট কৰিব পাৰা আৰু মোৰ অফলাইন ক্লাसेस তোমালোকে জয়েন কৰিব পাৰা ওকে তেন্তে গুড বাই